নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলালোঁ স্কুললৈ সৰস্বতী পূজা খাবলৈ। বেটাকো গা ধুৱাই ৰেডি কৰি ল'লোঁ আৰু ময়ো এনেদৰে চিম্পুলকৈ ৰেডি হৈ ল'লোঁ আৰু বেটাক লৈ ওলাই আহিলোঁ স্কুললৈ বুলি। আৰু এয়া বেটা মোৰ লগে লগে আহি আছে আৰু এয়া আমাৰ ঘৰৰ কাষৰ ফিল্ডখন। এই ফিল্ডখনতে সকলো খেল ধেমালি কৰা হয়। আজৰি পৰত কেতিয়াবা আমিও বেটাৰ লগত খেলিবলৈ আহোঁ। সৌৱা বাঁহজোপাৰ কাষৰে যে সৰুকৈ ঘৰ এটি ওলাইছে, সেইটোৱে হ'ল আমাৰ ঘৰ। স্কুল যাম বুলি কোৱা তাৰ আজি বৰ ফূৰ্তি। লাহেকৈ স্কুলৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াত দেখিছেনে বাইদেউ কেইগৰাকীমান আগে আহি উপস্থিত হ'লহি। আমি অহা হয়তো অলপ পলমেই হ'ল, তথাপিও কিন্তু বহুত ল'ৰা ছোৱালী আহিবলৈ এতিয়াও বাকী আছে। আৰু এয়া স্কুলৰ ভিতৰখন দেখিছেনে বাৰু, ইমান ধুনীয়া। সকলো ফালৰ পৰা সৰু ল'ৰা ছোৱালীয়ে ভালদৰে শিকিব পৰাকৈ এনেদৰে কিতাপ আঁৰি থোৱা আছে। লগতে ৱালতো এনেদৰে স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, এলফাবেট, ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত, 7 বাৰৰ নাম সকলোখিনি লিখি দিছে, যাতে সৰু ল'ৰা ছোৱালীয়ে সোমাই ৰুমটো ধুনীয়াকৈ পঢ়িব পাৰে বা শিকিব পাৰে। আৰু ইয়াৰ ৰুমটোৰ ভিতৰত দেখিছেনে বাৰু, চকী টেবুলবোৰ বৰ মৰম লগা। এয়াই হ'ল আমাৰ বেটাৰ পঢ়া স্কুলখন, গড়পাৰা অংগনবাড়ী কেন্দ্ৰ। আৰু এয়া স্কুলৰ পাছফালৰ পৰিৱেশ। কেনেকুৱা লাগিছে বাৰু স্কুলখন আপোনালোকৰ সন্তানে পঢ়া অংগনবাড়ী চেণ্টাৰবোৰ বাৰু এনেকুৱা হ'লনে? যদি হোৱা নাই কিন্তু হ'বগৈ। আমাৰ ইয়াত সোনকালে হৈ গ'ল আৰু স্কুলখন সঁচাকৈ বৰ মৰম লগা। আজি এইটো ৰুমতে আমাৰ পূজাভাগ পতা হ'ব। আৰু ৰুমৰ ভিতৰত দেখিছেনে বাৰু, সকলো ল'ৰা ছোৱালী মাহঁতৰ সৈতে কিছু কথা পাতি নিজৰ মতে ব্যস্ত হৈ আছোঁ। আৰু ইয়াতে আমাৰ সৰস্বতী আইগৰাকী থোৱা হৈছে আৰু ইয়াতে আমি আজি পূজাভাগ পাতিম। আৰু বাইদেৱে লাহেকৈ চাকি গছ জ্বলাই ল'লে, লগতে ধূপকাঠি কেইডালো জ্বলাই সম্পূৰ্ণ কৰি দিলে। সকলোৱে প্ৰাৰ্থনা কৰি ৰেডি হৈ গ'ল আৰু আমাৰ পোৱালিটোৱে প্ৰাৰ্থনা কৰি শেষ হোৱাৰ লগে লগে বল বেট লৈ ওলাই গ'ল। আৰু আইতাই সকলোকে আশীৰ্বাদ দিলে। তাৰ পাছতে আমি প্ৰসাদ খাই ঘৰা ঘৰি হ'লোঁ। এয়াই আছিল আমাৰ সৰস্বতী পূজাৰ ভিডিঅ'।